হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এখন নতুন ব্লগ লৈ আহিলোঁ। আপোনালোকে খুব ধুনীয়া ছাপোৰ্ট কৰি আছে, লাইক কৰি আছে, কমেণ্ট কৰি আছে। আজি মোৰ ভিডিঅ'খন আপোনালোকে চাব বুলি মোৰ আশা থাকিল। আজি এখন নতুন টপিক লৈ আপোনালোকৰ মাজলৈ মই আহি আছোঁ। নিশ্চয় আপোনালোকে মোৰ লগত থাকিব আৰু শীঘ্ৰ ব্লগ ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব প্লিজ। বন্ধুসকল, মই কিতাপখন ল'লোঁ। এতিয়া কিতাপখন আপোনালোকৰ সন্মুখতে মই ছিঙিম। মোক গিফ্ট হিচাপত পঠাই দিছে। মিয়া জনগোষ্ঠীৰ ওপৰত কিতাপখন লিখা হৈছে আৰু মিয়া জনগোষ্ঠীৰ ওপৰত নতুন ৰাইটাৰ বেগম আসমা বাইদেউ হয়, তেখেতে পঠাই দিছে আৰু তেখেতলৈ মোৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ থাকিল। আপোনালোকে চাব পাৰিছে, মই কিতাপখন ছিঙি আছোঁ। এইখন চাওক, কিতাপ ভাইচাল, ঠিক আছে। কিতাপখনৰ নাম হ'ল ভাইচাল, ৰাইটাৰ বেগম আসমা খাতুন। তেখেতৰ ফটোটো দিয়া আছে, আপোনালোকে চাব পাৰিছে। ৰাইটাৰৰ বেগম আসমা খাতুন, ৰাইটাৰৰ নাম। তো নিশ্চয় কিতাপখনত আপোনালোকে সকলোৱে পঢ়িব। মিয়া জনগোষ্ঠীৰ ওপৰত এখন কিতাপ লিখা হৈছে আৰু মূল্য মাত্ৰ 400 টকা। 400 টকাৰ বিনিময়ত আপোনালোকে কিতাপখন পাব। আপোনালোকে নিশ্চয় মোৰ লগতো যোগাযোগ কৰিব পাৰিব, কমেণ্ট কৰিব পাৰিব। যদি কাৰোবাৰ লাগে মই নিশ্চয় এখন আপোনালোকৰ কাৰণে মই ব্যৱস্থা কৰি দিম কিতাপখন। ইয়াতে মুঠ আপোনাৰ পেজ আছে 342 পেজ আছে আৰু নিশ্চয় পঢ়িব পাৰিব। ইয়াতে আপোনাৰ ময়ো জাষ্ট খুলিলোঁ কিতাপখন, একেবাৰে নতুন কিতাপ। সকলোৱে কিতাপখন পঢ়িব বুলি মোৰ আশা থাকিল। মিয়া জনগোষ্ঠীৰ ওপৰত এখন কিতাপ ভাইচাল, ঠিক আছে। আজি কিছুমান এই কিতাপৰ বিষয়ে অকণমান কম, যাতে আপোনালোকৰ পঢ়াত সুবিধা হয়। আপোনালোকে কিয় পঢ়িব কিতাপখন, নিশ্চয় মই দুই এষাৰ ক'ম। আপোনালোকে নিশ্চয় মন দি শুনিব আৰু কিতাপখন পঢ়িব বুলি মোৰ আশা থাকে। এই কিতাপখন একচুৱেলি চৰ্চাপুৰীত বসবাস কৰা লোকৰ হৃদয়ংগম কৰি বা চৰ্চাপুৰীত বসবাস কৰা লোকৰ জীৱন গাথালৈ কিতাপখন লিখা হৈছে। শ্ৰমজীৱী এই মানুহৰ অন্তৰত চৰ্চাপুৰীত বসবাস কৰা মানুহবিলাকে অত্যন্ত শ্ৰমজীৱী হয়, আমি সকলোৱে জানো। আৰু সেই শ্ৰমজীৱী মানুহৰ কাৰণে কেনেকুৱা জীৱন গাথা, সিহঁতৰ কিমান দুখ কষ্টৰে ভৰা চৰ্চাপুৰী মানুহৰ জীৱন, সেই বিষয়ে এই কিতাপখনত উল্লেখ কৰা আছে। আৰু চৰ্চাপুৰীৰ মানুহবিলাকৰ কলা কৃষ্টি সংস্কৃতি বা এই মিয়া মানুহৰ কলা কৃষ্টি সংস্কৃতি কেনেকুৱা, সেই বিষয়ে বিশেষভাৱে ইয়াতে তুলি ধৰা হৈছে। আপোনালোকে নিশ্চয় পঢ়িব, বহুত ভাল লাগিব কিতাপখন। চৰ্চাপুৰীৰ বিষয়ে, মানুহবিলাকৰ বিষয়ে আপোনালোকে নিশ্চয় জানিব পাৰিব। আশা থাকিল আপোনালোকে কিতাপখন পঢ়িব। পাঠক সমাজে এই কিতাপখন আদৰি ল'ব বুলি মোৰ দৃঢ় বিশ্বাস।